এভৰিৱান পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ নতুন এটা ব্লগলৈ আৰু বহুত দিন ভিডিঅ' বনোৱা আপোনালোকে নিশ্চয় মন কৰিছে যিসকলে মোৰ ৰেগুলাৰ ভিডিঅ' চাই থাকে আৰু মানে 29 জানুৱাৰীতে লাষ্ট ভিডিঅ' শ্বুট কৰিছিলোঁ তাৰপৰা ভিডিঅ' বনোৱাই নাই ঠাণ্ডা ইটো সিটো এলাহ অলপ গাটো বৰ ঠিক নাছিলে সেইকাৰণে ভিডিঅ' বনোৱা নাছিলোঁ আৰু আজি ভাবিছোঁ ব্লগ এটা আৰম্ভ কৰোঁ লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনে পালে আৰু যিসকল মোৰ চেনেলত নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়া আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে চাই থাকিব পাৰিব আৰু লগতে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আজি দিনটো ইটো সিটো কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই থাকিবলৈ চেষ্টা কৰিম চাই থাকিব ভিডিঅ'টো আৰু আজি শনিবাৰ আৰু দিনটো ইটো সিটো ব্ৰেকফাষ্ট কৰি মেলি আজৰি হৈ আহিলোঁ আৰু এতিয়া ৰেডি কৰিমগৈ লাঞ্চত কি বনাওঁ আপোনালোককো দেখাম বাৰু ৰেচিপি হিচাপে নিদিওঁ একো এনেই চিম্পুলকৈ কিবা কিবি বনাম আৰু আজি ভাবিছোঁ পিছবেলাকে মানে আবেলি সময়ত বনাব ল'ম গাজাৰ হালোৱা মানে ভাইটিয়ে খাই খুব ভাল পায় আৰু কিন্তু তাৰ আগতে এতিয়া বনাবলৈ লাঞ্চ খাই মেলি আজৰি হৈ লওঁ তাৰ পাছতহে বনামগৈ আৰু আমাৰ ছাইডতে ফুলি আছে এইফালে ফুল ৰ'ব দেখাই দিছোঁ এইফালে ফুলি আছে ফুল ইমান মৰম লাগে নহয় এনেকৈ ফুলি থাকিলে ফুলবিলাক এয়া এইফালেও ফুলি আছে আৰু আছে এইফালে এইজোপা মানে সেই বিহু আগতে ফুলা কিন্তু এতিয়াও ভালেই হৈ আছে কিন্তু বৰষুণ পাই অলপ পাতবিলাক হেৰি হৈ গৈছিলে কিন্তু হ'লেও ধুনীয়াকৈ ফুলি আছে আৰু তাৰ ছাইডতে আছে এইজোপা কালাৰখিনি খুব মৰম লগা কালাৰ আৰু এইজোপা আৰু এইফালে এইজোপা একেই হয় খালি এজোপা ফুলা বেছি দিন হোৱা নাই বাৰু বৰ ধুনীয়াকৈ ফুলিছে এয়া আৰু আজি লাঞ্চৰ কাৰণে ৰেডি কৰিছোঁ এয়া মাছ আৰু ফুলকবি গ্ৰেভিকৈ বনাইছোঁ অলপ আৰু লগত আছে মাছৰ পেটু ভজা এয়া আৰু আছে চাটনি এয়া পদিনা চাটনি আৰু ভাত খাই মেলি জাষ্ট আজৰি হৈ আহিলোঁ আৰু ভাবিছোঁ মই আজি আপোনালোকক দেখাই দিওঁ কালি কি বজাৰ কৰিছিলোঁ মই সেইকেইটা আৰু বেছি বস্তু একো নাই আগতীয়াকৈ কৈ দিছোঁ এনেই সৰু সুৰা কিবা কিবি কিনিছিলোঁ আৰু বজাৰখিনি হৈছে এইখিনি তালৈকে দেখাই দিওঁ আপোনালোকক ফাৰ্ষ্টতে মই মেইনলি কিনিবলৈ গৈছিলোঁ এইটো বস্তু ফাইনেলি পালোঁ এই নিজৰ পচন্দত এই ফাৰখিনি এৰুৱাই লগাব পাৰিম মানে এৰুৱাবও পাৰিম মন কৰিলে সেইকাৰণে সেইটো কেনেকুৱা লাগিছে জনাব মোৰতো ভালেই লাগিছে বাৰু এয়া এইটো কিনিলোঁ মেইনলি কিনিবলৈ গৈছিলোঁ মই এইটো তাৰ পাছতে মই পাই গ'লোঁ এই দুটা চুৱেটাৰ মানে প্ৰায় একেই হয় কালাৰকেইটা বেছি ডিফাৰেঞ্চ নাই আৰু এইকেইটা মই কিনিম বুলি একো আইডিয়া নাছিলে মানে কিনিম বুলি ভবাই নাছিলোঁ মই চুৱেটাৰ ল'ম বুলি বাট এইকেইটা মানে একেবাৰে কম দামত পালোঁ এইটো মাত্ৰ 400 টকা আৰু এইটো 200 টকাত মানে কিবা ডিছকাউণ্ট দি আছিলে আৰু ব্ৰেণ্ডটো ভাল হয় মানে CW4 হয় মই আগতে ব্যৱহাৰ কৰিছোঁ এইটো ব্ৰেণ্ডৰ চুৱেটাৰ সেইকাৰণে লৈ ল'লোঁ কমতে দি আছিলে যিহেতুকে আৰু সেইটো হৈছে এটা হৈছে এইটো একেবাৰে চিম্পুল হয় এনেই বেছি ক'তো পিন্ধি যাব নোৱাৰি আৰু ঘৰতে বা ইফালে সিফালে আৰু অফিচ গ'লে পিন্ধি যাব পাৰিম আৰু এটা হৈছে এইটো বিৰাট ধুনীয়া লাগিছে মোৰ মানে এইটো ডেজলিং এটা আছে আপোনালোকে ধৰিব পাৰিছে নাই নাজানো ফোনত মানে কোৱালিটি কেমেৰাত মেইন হৈছে এইটো বিৰাট মৰম লাগিছে মোৰ সেইকাৰণে ল'লোঁ মানে বিৰাট ধুনীয়া চাইনিং এটা আছে ঊলটো ভাল লাগিলে সেইকাৰণে ল'লোঁ আৰু এইখিনি বিয়াৰ সৰু সুৰা বজাৰ এই পেকেটিঙৰ হয় বজাৰ বিয়া আছে সেইকাৰণে লৈছোঁ আৰু বিয়া ভিডিঅ' যদি কৰোঁ আপোনালোকে গম পাই থাকিব ক'ৰ বিয়া কাৰ বিয়া এইটো নেদেখাওঁ আৰু এতিয়া আৰু বস্তুকেইটা আছিলে এইকেইটাই বহুত বেছি বস্তু একো নাই আৰু মানে ব্লেজাৰটো ল'ম বুলি ভাবি আছিলোঁ বহুত দিনৰ পৰা মানে ঠাণ্ডা দিন সোমাওঁতে লোৱা কথা আছিলে কিন্তু লোৱাই হোৱা নাছিলে অৱশেষত লাষ্টত মানে ঠাণ্ডা দিন যাব সময়ত মই সাৰ পাইছোঁ ল'বলৈ বুলি আৰু ল'ম বুলি ভাবি আছিলোঁ যেতিয়া লৈ ল'লোঁ আৰু এতিয়া মই অলপ মানে কাপোৰ চাপোৰ অলপ ৰেডি কৰি লওঁগৈ কৈছোঁ আপোনালোকৰ বিয়া আছে আৰু বিয়াৰ কাৰণে মানে কাপোৰ চাপোৰ মানে যিহেতুকে অকেজনেলি পিন্ধা হয় যে পাটৰ কাপোৰবিলাক সেইখিনি মানে মই ক'ৰবাত ভৰাই ৰাখিছিলোঁ এতিয়া ক'ত ভৰাইছিলোঁ এতিয়া বিচাৰোঁগৈ মানে গডৰেজত ৰখা নাছিলোঁ গডৰেজত ইমান কাপোৰ ফুল হৈ যায় যে সেইকাৰণে গডৰেজত মই নাৰাখোঁ পাটৰ কাপোৰখিনি আৰু সেইকাৰণে পাটৰ কাপোৰখিনি মানে মই বেলেগ এটা ট্ৰলিত মই ভৰাই ৰাখিছিলোঁ বাট কোনটোত আছে এতিয়া মই চাওঁগৈ বিচাৰি লওঁগৈ তাৰপৰা সেইখিনি কাপোৰো উলিয়াই মেলি কি পিন্ধো চাই লওঁ আৰু তেতিয়ালৈকে আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে সেইখিনি কৰাৰ পাছতে মই বনামগৈ গাজাৰৰ হালোৱা আৰু দেখাম আপোনালোকক চাই থাকিব ভিডিঅ'টো আৰু এইফালে মই এইকেইযোৰ কাপোৰ উলিয়াই থৈছোঁ দেখিছেনে বাৰু গোটেইখন
মানে খেলি মেলি কৰিলোঁ বিচাৰি কাপোৰ আৰু এইকেইযোৰৰ ভিতৰতে কিবা পিন্ধিম আৰু এতিয়া বনাম গাজৰৰ হালোৱা এইফালে গাজৰখিনি ৰুকি থৈছোঁ 1 কেজি গাজৰ আছে আৰু লৈছোঁ এইটো ঘি মানুৰামা ঘি মই ব্যৱহাৰ কৰিম আৰু এইফালে ইলাইচি 3টা মই পিহি ৰাখিছোঁ মানে খুন্দি ৰাখিছোঁ আৰু এইফালে আছে কিচমিচ আৰু আলমণ্ডকেইটা মই দীঘলে দীঘলে কাটি ৰাখিছোঁ আৰু এইফালে আছে গাখীৰ আৰু এতিয়া পেন এখনত দি লৈছোঁ এয়া ঘি 2 চামুচ 2 টেবুল চামুচে ব্যৱহাৰ কৰিম মই 1 কেজি গাজৰত আপোনালোকে মন কৰিলে আৰু অলপ ব্যৱহাৰ কৰিব পাৰে কিন্তু 2 টেবুল চামুচ দিলে হৈ যায় আৰু ধুনীয়াকৈ বেছি কমো নহয় আৰু বেছিও নহয় জোখত হয় আৰু এতিয়া ঘিখিনি অলপ গলি ল'বলৈ দিম তাৰ পাছতে মই এড কৰি দিম গাজৰখিনি কাটি ৰখা মই গাজৰখিনি পিহি ৰাখিছিলোঁ কিন্তু গাজৰখিনি এটা কথা মন কৰিব মানে যাতে পানীটো ৰৈ নাযায় পানীটো ৰৈ গ'লে শুকাবলৈ বহুত টাইম লাগি যাব সেইকাৰণে গাজৰৰ পৰা যাতে পানীটো নাথাকে তেনেধৰণে ৰাখিব আৰু এতিয়া দি দিম গাজৰখিনি এয়া ঘিখিনিত এয়া গাজৰখিনি দি দিছোঁ আৰু এতিয়া মিডিয়াম ফ্লেমতে গাজৰখিনি ভালদৰে লৰাই থাকিম অলপ টাইমৰ কাৰণে 10-15 মিনিটমানৰ কাৰণে গাজৰখিনি মানে এনেধৰণে সিজাব লাগিব যাতে গাজৰখিনি মানে 50% বা 60% সিজি যায় আৰু সেই ধৰণে আৰু গাজৰৰ পৰা যিখিনি পানী ওলাব সেইখিনি পানীও শুকুৱাই ল'ব লাগিব তেতিয়াহে গাজৰ হালোৱাটো খাবলৈ বেছি ভাল হয় আৰু মিডিয়াম ফ্লেমত এতিয়া মই গাজৰখিনি ভালদৰে সিজিবলৈ দিম মানে ঢাকন দি দিছোঁ এনেদৰে 3-4 বাৰ কণ্টিনিউ কৰিম মানে গাজৰখিনি 60% সিজালৈকে ৰাখি দিম এতিয়া আৰু মাজে মাজে লৰাই থাকিব লাগিব নহ'লে গাজৰখিনি তলত লাগি যাব পাৰে আৰু পানীখিনিও ভালদৰে শুকুৱাই ল'ম এতিয়া আৰু প্ৰায় 15-20 মিনিটমান মই ভালদৰে ভাজি ল'লোঁ আৰু এতিয়া এয়া দেখিছে প্ৰায় সিজিয়ে গৈছে 60% মান সিজি গৈছে ধুনীয়াকৈ আৰু যিখিনি পানী ওলাইছিলে গাজৰৰ পৰা সেইখিনিও শুকাই গৈছে ধুনীয়াকৈ আৰু এতিয়া মই ব্যৱহাৰ কৰিম চেনি আপোনালোকে নিজৰ জোখত ব্যৱহাৰ কৰিব মই ব্যৱহাৰ কৰিম এই ডাঙৰ চামুচখনৰ জোখেৰে 4 চামুচ ব্যৱহাৰ কৰিম আপোনালোকে মিঠা মানে যিমান পৰিমাণে খাব বিচাৰে সেইমতে আপোনালোকে চেনিটো ব্যৱহাৰ কৰিব নিজৰ মতে আৰু এতিয়া চেনিখিনি দি পুনৰ মই লৰাই থাকিম আৰু ভালদৰে মিক্স কৰি পুনৰ মই ঢাকনখন দি দিম আৰু ঢাকনখন দি 10 মিনিটমানৰ কাৰণে পুনৰ সিজাম তেতিয়া চেনিখিনি গলিও যাব আৰু খাবলৈও বিৰাট ধুনীয়া হয় আৰু পুনৰ ঢাকন দি মই 10 মিনিটমান ভালদৰে সিজাই ল'লোঁ মিডিয়াম ফ্লেমত আৰু এয়া দেখিছে ধুনীয়াকৈ ৰেডি হৈ গৈছে চেনিখিনিৰ পৰা যিখিনি পানী ওলাইছিলে সেইখিনিও শুকাই গৈছে মানে চেনিখিনি আৰু এতিয়া মই ইয়াত ব্যৱহাৰ কৰিম গাখীৰ মই ব্যৱহাৰ কৰিম প্ৰায় 1 পোৱা সমানত মানে 1 পোৱা জোখত মানে এটা গিলাছত এয়া লৈ ৰাখি থৈছিলোঁ যে মই ব্যৱহাৰ কৰিছোঁ আমুল তাজা গাখীৰ আপোনালোকে যিকোনো লিকুইড গাখীৰ ব্যৱহাৰ কৰিব পাৰে সেইখিনি দি ভালদৰে উতল আহিবলৈ দিছোঁ আৰু মই এতিয়া ব্যৱহাৰ কৰিম ইয়াত ড্ৰাই ফ্ৰুটছ আপোনালোকে যিকোনো ঘৰত থকা ড্ৰাই ফ্ৰুটছ ব্যৱহাৰ কৰিব পাৰিব মই দিছোঁ খিচমিচ আৰু প্ৰথমতে দিছোঁ মই আলমণ্ড দীঘলীয়াকৈ কাটি ৰাখিছিলোঁ যে আৰু দিছোঁ খিচমিচ আৰু কাজু থাকিলে কাজু দি দিব পাৰে নহ'লে পিষ্টা যিটো ব্যৱহাৰ কৰিব পাৰে আপোনালোকে ড্ৰাই ফ্ৰুটছ নিজৰ কথা বা ব্যৱহাৰ নকৰিলেও একো কথা নাই নকৰিলেও খাবলৈ খুবেই ধুনীয়া হয় আৰু এইখিনি পুনৰ মই লৰাই থাকিম আৰু ঢাকন দি পুনৰ মই 10 বা 15 মিনিটৰ মানলৈকে ভালদৰে সিজিবলৈ দিম আৰু গাখীৰখিনি পুৰা শুকুৱাই দিম ড্ৰাই কৰি দিম তেতিয়াহে খাবলৈ টেষ্টি হ'ব আৰু গাজৰ হালোৱা খাই কোনে কোনে ভাল পায় বাৰু কমেণ্ট বক্সত প্লিজ কমেণ্ট কৰি জনাব আপোনালোকেও আৰু মোৰ ৰেচিপিটো চাই কেনেকুৱা লাগিছে জনাব আৰু আগৰ ভিডিঅ'বিলাকো আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট সহকাৰে জনালে ভাল লাগিব আৰু এইফালে মোৰ ৰেডি হৈ গৈছে মানে প্ৰায় শুকাবলৈ আৰম্ভ কৰিছে আৰু প্ৰায় 5 মিনিটমানৰ ভিতৰত ৰেডি হৈ যাব গাজাৰ কা হালোৱা আৰু গাজাৰ হালোৱা খাই ভাল লাগে আৰু এইটো ছিজনত গাজৰ হালোৱা নোখোৱাকৈতো থাকিব নোৱাৰি যিহেতুকে ছিজন যাবই হৈছে আৰু এতিয়া গাজৰৰ সেইকাৰণে তাৰ যোৱাৰ আগতে ভাবিলোঁ এবাৰ টেষ্ট লৈ লওঁ আৰু আপোনালোকে মন কৰিলে এনেদৰে বনাই খাই চাব মই বনোৱাৰ নিচিনাকৈ খাই ভাল লাগে আৰু সুইট ডিছ বুলি ক'লে সকলোৱে নিশ্চয় গাজাৰ কা হালোৱা বেয়া নাপায় আৰু ভালো লাগে খাই আৰু খুব কম সময়তে খুব এটা সুস্বাদু ৰেচিপি হয় এইটো আৰু বহুত বেছি একো সামগ্ৰীও দৰকাৰ নহয় ঘৰত থকা সাধাৰণ বস্তু কিছুমানে বনাব পাৰি যিহেতুকে সেইকাৰণে এইটো এটা ইজি ৰেচিপি হয় আপোনালোকে এবাৰ ট্ৰাই কৰি চাব যদি আপোনালোকে বনাই খোৱা নাই এনেদৰে ফাইনেলি এইফালে 40 মিনিটমানৰ মূৰত গাজৰ হালোৱা ৰেডি হৈ গ'ল অলপ সময় লাগে কিন্তু খাবলৈ খুব ধুনীয়া হয় আৰু অকণমান ঠাণ্ডা হৈ ল'বলৈ দিওঁ তাৰ পাছত ছাৰ্ভ কৰিম আৰু এইফালে এটা বাতি লৈ লৈছোঁ আৰু তাতে মই দৈ লৈছোঁ হালোৱা গৰম হৈয়ে আছে অলপ ধোঁৱা ওলাই আছে মন কৰিছে চাগে আপোনালোকে আৰু এইফালে হালোৱা কালাৰটো দেখি মন কৰিছেনে বাৰু আৰু লগতে ড্ৰাই ফ্ৰুটছখিনি দি দিলে খাবলৈ বিৰাট ধুনীয়া হয় আৰু এনেদৰে মই ছাৰ্ভ কৰাৰ আগত ওপৰত দি দিছোঁ মই অলপ আলমণ্ড কাটা আৰু এতিয়া মই গাজৰ হালোৱাৰ সোৱাদ লওঁ লগতে ঘৰৰ সকলোকে দি লওঁ আৰু আপোনালোকে ৰেচিপিটো চাই কেনেকুৱা পালে জনাব আৰু মন গ'লে আপোনালোকে ঘৰতে বনাই খাব এনেকৈ একেবাৰে চিম্পুলকৈ আৰু খাবলৈ বহুত ধুনীয়া হয় এবাৰ টেষ্ট কৰি চাবচোন
চাবচোন ঘৰতে বনাই খাই কেনেকুৱা পায় জনাব কমেণ্ট বক্সত কমেণ্ট কৰি আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যিসকল মোৰ চেনেলত নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে